নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি সংস্কৃতৰ তৃতীয় পাঠটো পঢ়িম। তৃতীয় পাঠটোত আছে বিশেষণ ক্ৰিয়া সৰ্বনাম বাদা প্ৰয়োগাহ। বিশেষণ ক্ৰিয়া সৰ্বনাম আৰু সৰ্বনাম পদৰ প্ৰয়োগ। ইয়াৰে প্ৰথম দফাটোত দিছে বিশেষণ পদৰ প্ৰয়োগ আৰু দ্বিতীয় দফাটোত দিছে ক্ৰিয়া পদৰ প্ৰয়োগ আৰু শেষৰ দফাটোত দিছে সৰ্বনাম পদৰ প্ৰয়োগ। এতিয়া বিশেষণ হৈছে বিশেষ্যৰ দোষ গুণ বুজোৱা শব্দক বিশেষণ বুলি আমি অসমীয়াত সেনেকৈ পাইছোঁ। আৰু ক্ৰিয়া হ'ল যিয়ে বাক্যটো সম্পূৰ্ণ কৰে আৰু সৰ্বনাম হ'ল বিশেষ্যৰ সলনি ব্যৱহাৰ হয়। আমি এতিয়া প্ৰথম দফাটো পঢ়িম। ইয়াৰ লগে লগে মই অসমীয়াখিনিও কৈ যাম, তোমালোকে চাই যাবা। সুন্দৰ নাৰহ ধুনীয়া মানুহ, প্ৰখৰা বুদ্ধি প্ৰখৰ বা তীক্ষ্ণ বুদ্ধি, মধুৰং ফলম মিঠা ফল, নূতনং গৃহম নতুন ঘৰ, দৰিদ্ৰঃ ব্ৰাহ্মণঃ দৰিদ্ৰ ব্ৰাহ্মণ, ক্ষীণা বালিকা ক্ষীণ ছোৱালী, ক্ষীণাঃ বালিকাঃ ক্ষীণ ছোৱালীবিলাক, এইটো বহু বচন আছে। সুন্দৰী ললনা ধুনীয়া তিৰোতা, ধূৰ্ত বানৰঃ ধূৰ্ত বান্দৰ, চতুৰঃ শৃগালঃ বুদ্ধিয়ক শিয়াল, বিশালো দেশ বিশাল দেশ, সুবিশালঃ অসম প্ৰদেশঃ সুবিশাল অসম প্ৰদেশ, নম্ৰঃ ছাত্ৰঃ নম্ৰ ছাত্ৰ, প্ৰচুৰং ধনম প্ৰচুৰ ধন, মধুৰাণি ফলানি মধুৰ ফলবোৰ, এইটোও বহু বচনত আছে। সুপ্ৰসিদ্ধঃ কৱয়ঃ সুপ্ৰসিদ্ধ কবিসকল, ৰম্যং চিত্ৰম ধুনীয়া ছবি, মনোৰমং দৃশ্যম মনোৰম দৃশ্য, মধুৰে ফলে মধুৰ মিঠা ফল দুটা, এইটো দ্বিবচনত আছে। মধুৰে ফলে দুটা মিঠা ফল, নিৰ্মলং জলম নিৰ্মল বা পবিত্ৰ পানী, শুভ্ৰং বসনম বগা কাপোৰ, শুষ্কানি পত্ৰানি শুকান পাতবোৰ, ক্ষুদ্ৰা লতা ক্ষুদ্ৰ লতা, এইটো হ'ল বিশেষণ পদৰ প্ৰয়োগ। বিশেষণ কোনবিলাক? এইবিলাক যে আছে সুন্দৰ, সুন্দৰা, প্ৰখৰা, মধুৰং, নূতনম, এইবিলাক হ'ল বিশেষণ। তাৰপিছত আমি দ্বিতীয় দফাটো পঢ়িম। দ্বিতীয় দফাটো আছে ক্ৰিয়াৰ প্ৰয়োগ। সূৰ্যঃ অস্তং য়াতি সূৰ্য অস্ত গৈছে। অহং বিদ্যালয়ং গচ্ছামি মই বিদ্যালয়লৈ যাওঁ। মুখেন অন্নং খাদতি মুখেৰে ভাত খাইছে বা ভাত খায়। বালকঃ চন্দ্ৰং পশ্যতি ল'ৰাজনে চন্দ্ৰটো বা জোনটো চাইছে। ছাত্ৰঃ পাঠং পঠতি ছাত্ৰজনে পাঠ পঢ়িছে। ব্ৰাহ্মণায় ধনং দেহি ব্ৰাহ্মণলৈ ধন দিছে। বৃক্ষত পত্ৰং পততি গছৰ পৰা পাত পৰিছে। ব্যাঘ্ৰাত বিভেতি পান্থঃ বাঘৰ পৰা বাটৰুৱাজনে ভয় খাইছে। কূপস্য জলং পিবতি কুঁৱাৰ পানী পি খায়। মৎস্যঃ জলে তিষ্ঠন্তি মাছবোৰ পানীত থাকে। বালকঃ মুখেন ভাষতে ল'ৰাজনে মুখেৰে কথা কয়। তিলেষু তৈলম অস্তি তিলত তেল আছে। ছাত্ৰঃ সংস্কৃত ভাষায়া ভাষন্তে ছাত্ৰবোৰে সংস্কৃত ভাষা কৈছে। ইয়াৰ পিছত ছাত্ৰঃ বিদ্যাং লভতে ছাত্ৰজনে বিদ্যা লাভ কৰিছে। দৰিদ্ৰঃ সুখেন ক্ৰন্দতি দৰিদ্ৰজনে বা দুখীয়াজনে দুখত কান্দিছে, দুখৰ কাৰণে কান্দিছে। ইয়াৰ পিছৰ দফাটো হ'ল
सा ছাত্ৰः পঠতি সেই ছাত্ৰজনে পঢ়িছে তৌ ছাত্ৰৌ পঠত সেই ছাত্ৰ দুজনে পঢ়িছে তে ছাত্ৰः পঠন্তি সেই ছাত্ৰবোৰে পঢ়িছে ইয়াত একেলগে এই দফাটোত একবচন দ্বিবচন আৰু বহুবচনৰো প্ৰয়োগ দেখুওৱা হৈছে তে তাং সংস্কৃতং পঠাছি তুমি সংস্কৃত পঢ়িছা ইউবাং চতুৰৌ ভৱথ তোমালোক দুয়ো চতুৰ ইউয়ং ইতিহাসং পঠথ তোমালোক আটাইকেইটাই ইতিহাস পঢ়িছা অহম অন্নং খাদামি মই ভাত খাওঁ আবাং বৃদ্ধৌ ভৱাব আমি দুয়ো বৃদ্ধ হওঁ বয়ং বিদ্যালয়ে বিদ্যাং লভামহি আমি বিদ্যালয়ত বিদ্যা লাভ কৰোঁ সা গীতং গায়তি তাই গীত গাইছে তে গ্ৰামং গচ্ছত সিহঁত দুয়ো গাঁৱলৈ গৈছে তৌ তা উদ্যানে ভ্ৰমন্তি সিহঁত আটাইকেইজনীয়ে বাগিচাত ফুৰি আছে তাত পুস্তকম অতীব মনোৰম সেই কিতাপখন অতি মনোৰম তে পুস্তকে অতীব মনোৰমেই সেই কিতাপ দুখন অতি মনোৰম বা ধুনীয়া তানি পুস্তকানি অতীব মনোৰমানি সেই কিতাপবোৰ বৰ ধুনীয়া ইয়াত সৰ্বনাম পদ কোনবিলাক সৰ্বনাম পদ হৈছে সা তৌ তে তাং ইউবাং ইউয়ং অহম এইবিলাক হ'ল সৰ্বনাম পদ এতিয়া তোমালোকে বুজি পাইছা ইয়াৰ পিছৰ কালাংশত মই তলৰ প্ৰশ্নবিলাক কৰি দিম আৰু অনুবাদবিলাক ইয়াৰ দি দিম নমস্কাৰ